Hello everyone, welcome back to my YouTube channel Nito Soige. Good morning সকলো। ভাবিলোঁ আজিও এটা ব্লগ দিওঁ, ডেইলি এনেকৈ এটা ব্লগ দি যাম বুলি মই ভাবিছোঁ। আপোনালোকে মোক যদি ছাপোৰ্ট কৰে মই আগলৈও এনেকৈ ভিডিঅ' বনাই যাবলৈ সাহসকণ গোটাব পাৰিম। গতিকে বলক আজিও এটা ভিডিঅ' আৰম্ভ। ক'ত আহিলোঁ, আজি সোমবাৰ আছিল, গতিকে আজি জন্মবাৰো আছিলে। বাবাক ধূপ জ্বলাই দিলোঁ, দিনটোৰ কাৰণে আঁঠুৱাটো ওলাই আহিলোঁ। লাগিছে দিনটোৰ কাৰণে চাওঁ আৰু কিমান কি দেখুৱাব পাৰোঁ। নিজৰ জন্মবাৰ আছিল আজি, আৰু বিশেষকৈ সোমবাৰৰ বাবে মই আহিলোঁ শিৱ মন্দিৰলৈ। চাই থাকক। মন্দিৰ দৰ্শন কৰি এই মৰিগাঁৱৰ পৰা 3জন মানুহ লগ পালোঁ, জাগিৰোড অহা। লৈ আহিলোঁ, লৈ আহি থৈ বৰ্তমান এতিয়া জাগিৰোডতে গৈ আছোঁ। কি হয় চাওঁ আৰু। আজি তেনেকুৱা ৰিজাৰ্ভ নাই, ৰোড চাইডে মাৰিব লাগিব। চাই যাওক। আহি গ'লোঁ জাগিৰোড অভাৰ ব্ৰিজ পালোহি। অভাৰ ব্ৰিজখন এইটো মই অভাৰ ব্ৰিজখনৰ ছাইডত যদি লাইট কিছুমান দিলে হয় ন, ভাল লাগিলে চাগে মোৰ মতে। আৰু ভিউটো আৰু ধুনীয়া আহিল হয় অভাৰ ব্ৰিজত। মানুহে নাপালোঁ গাইছ। তাৰ পৰা আগলৈ যাওঁ, অলপ কি হয় চাওঁ। 150 টকা লৈ আহিছোঁ মৰিগাঁৱৰ পৰা 3জন। বৰ্তমান ইয়াৰ পৰা যদি আৰু 4-5জনমান লৈ যাব পাৰোঁ কিবা এটা হ'ব। চাওঁ, তাকে আপোনালোকেও চাই থাকক। জাগিৰোডৰ পৰা আহি বৰ্তমান মৰিগাঁৱত উপস্থিত হৈছোঁহি। ঔজাৰী পালোহি বাৰু, ঔজাৰী তিনিআলি পাইছোঁহি। বেছি মানুহ পোৱা নাই, 2জন জাগিৰোডৰ পৰা। চাই থাকক আপোনালোকে। 2-এজনকৈ আনি প্ৰায় 4-5জন পালোঁ না। আহি মৰিগাঁও পালোঁ, মৰিগাঁও টাউন পালোঁ। এতিয়া আৰু চাওঁ ষ্টেণ্ডত কি পাওঁ। আকৌ যাব লাগিব পাৰে চাগে, আপোনালোকে চাই থাকক। ষ্টেচনত ৰৈ থাকোঁতে ভাড়া এটা পালোঁ, ডাবল মাৰি। তাকে থ'বলৈ আহিছোঁ। 3জন দাদা আছে মোৰ লগত, দেখিছে। অলপ এখন আপোনাৰ যোৰাহাট বুলি কয়। দেখিছে
আপোনালোকক বস্তু এটা দেখাম, চাব। জেগাখিনি ইমান ধুনীয়া লাগে, চাওকচোন। এইখিনি চাওক, এইখিনি আপোনাৰ যোৰহাটৰ লাষ্ট সীমা হয়। জেগাখিনি কিমান ধুনীয়া চাওক, দেখিছে? চবফালে খেতি পথাৰ আৰু এইবিলাক গাঁৱৰ জেগাটো। চাই থাকক আপোনালোকে। হাই গাইজ, বৰ্তমান আমি আহি পালোহি গাগলমাৰী। দাদাহঁতে এইবিলাক চামান তামান নমাই আছে। দাদাহঁতো যাবগৈ, ময়ো যামগৈ আৰু। লগতে এখন আপোনাৰ কলং, এইখনে গাগলমাৰী। হেল্ল' গাইজ, এইটোৱে লাষ্ট ভাড়া আৰু। এতিয়া ৰাতিপুৱাৰ পৰা একো খোৱাই নাই। মন্দিৰ গৈছিলোঁ, মন্দিৰৰ পৰা বাহিৰে বাহিৰেতো গাড়ীয়ে চলালোঁ। না চাহ খালোঁ, না ভাত খালোঁ, একো খাব পৰা হোৱাই নাই। গতিকে ভাতটো খাই লওঁগৈ, ভোকো লাগিছে। আৰু নাহিম চাগে ওলাই ভাড়া মাৰিবলৈ। আমাৰ এইখিনিতে ইংলিছ মিডিয়াম হাইস্কুল এখন আছে, ইমান জাম হয়। ৰাতিপুৱা 9টাৰ পৰা ইভিনিং আপোনাৰ এইখিনি টাইমলৈকে বুম জাম হয়, দেখিছেনে? মেইন টাউনটো ইমানখিনি জাম নহয়, ইয়াত ইমানখিনি জাম হয়, চব জাম। জাম দেখিছে? ঘৰ পালোহি, গাড়ী সামৰিলোঁ, ভৰি হাত ধুই বোলো ভাতকেইটাও খাই লওঁ। মৰ্ণিঙৰ পৰাতো ভাতকেইটা খোৱা হোৱা নাই, মন্দিৰ যোৱাৰ পৰা বাহিৰে বাহিৰেতো গাড়ীয়ে চলালোঁ। তাকে ভাতটো খাই লওঁ, আপোনালোকে চাই থাকক। আকৌ ওলাই যাম, এবাৰ নিজে ফুৰিবলৈ যাম, ভাড়া মাৰিবলৈ নহয়। আজি আছে সোমবাৰ যে, লাই শাকৰ তৰকাৰী, ইপিনে ভাত আছে, বাদাম, আলু, বেঙেনা পোৰা পিটিকা, ইপিনে আছে ভোট জলকীয়া। ঠিক আছে, মই খাই লওঁ। ভাতটো খাই মই অলপ জিৰাই লৈ লগৰ এটা আহিম কৈছে, তাকে ওলাই যাম। আপোনালোকক দেখাই থাকিম, চাই থাকক। ঠিক আছে, সি ফোন কৰিলে,
তাকে আহি আছোঁ এইটো ব'লক ওলাই যাওঁ। চলো চলো লাহে লাহে চলাই দেখা হয়। দেখিছে কি বঢ়িয়া এটা প্লেচত আহি আছোঁ। দেখিছে এইটো দেখিছে এইটো মই এইটো লগাইছোঁ বৰ্তমান সময়খিনি মৰি কলং বৰঘাট বুলিয়ে কয় আৰু। এই গাইছ চাওক কেনেকুৱা জেগাত আহিলোঁ দেখিছে। এইটো মোৰ ভাই, এইটো বৰঘাট প্লেচ হয়। এইখন পাৰ্কখন সিফালে আছে মহাকলং। আহিলোঁ এনে ফুৰিবলৈ, বহি বহি লগৰজন বহি আছে, মই আছোঁ এনেই এইডোখৰতে। মৰিগাঁৱৰ পৰা যদি কোনোবাই চাই আছে কমেণ্ট কৰিব। হেল্ল' এভৰিৱান, বৰ্তমান আছোঁ আমি টেঙাগুৰিত, এনেই ঘূৰি ফুৰিছোঁ, কাম নাই, মনটো ভাল লগাবলৈ। লগৰটো সেয়া অলপ বেমাৰী টাইপ, বেমাৰ হৈ আছে, গতিকে তাৰ অলপ ঠাণ্ডা লাগিছে যে ৰ'দত বহি আছে। দেখিছা টেঙাগুৰি, চাই থাকক। এখন টেঙাগুৰিৰ লগতে লাগি থকা কলং, কি নাম মই নাজানো বাৰু, কলং বুলিয়ে কৈছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।